জলবিস্ফোৰণৰ ফলত অসমৰ সমান্তৰালভাৱে নাগালেণ্ডতো ভয়ংকৰ পৰিস্থিতি। চুবুৰীয়া ৰাজ্যখনত এতিয়া কেৱল ধ্বংসৰ ছবি। মন জিলা আৰু লংলেঙৰ মাজত পানী খেতি অঞ্চলৰ বিধ্বস্ত পৰিৱেশ। পানীয়ে এফালৰ পৰা খহাই নিছে বহু পাহাৰৰ অংশ। ৰাজ্যখনৰ অতি দুৰ্গম অঞ্চলত উপস্থিত প্ৰতিদিন টাইমৰ সাংবাদিক। সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে অঞ্চলটোৰ বাট পথ। খহি গৈছে পথৰ বহু অংশ আৰু পাহাৰৰ পৰা খহি অহা শিল বালিয়ে পুতি পেলাইছে ৰাজপথ। এতিয়াও বিপদসংকুলভাৱে বহু বাসগৃহ। প্ৰতিদিন টাইমৰ আগত শিহৰণকাৰী বৰ্ণনা নগালোকৰ আৰু গ্ৰাউণ্ড জিৰ'ত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক মনোজ দত্ত। আমি মনোজ দত্তৰ কাষলৈ গৈছোঁ। হয়, মই বৰ্তমান উপস্থিত আছোঁ নামচাং, বিশেষকৈ নাগালেণ্ডৰ এই নামচাঙৰ অঞ্চলত এতিয়া দেখিবলৈ পাইছে সমগ্ৰ নামচাঙৰ পাহাৰসমূহ এতিয়া দেখিছে খহি সম্পূৰ্ণৰূপে ইয়াৰ পৰা তছনছ হৈছে পাহাৰো। যিহেতু 18 তাৰিখৰ দিনাখন এই নাগিনীমৰাত প্ৰায় 17 ঘণ্টাকৈ ধাৰাসাৰ প্ৰবল বৰষুণ হোৱাৰ ফলতেই এই নামচাঙৰ যি পাহাৰ, এই পাহাৰ সকলো পাহাৰ বিশেষকৈ অকল নামচাং অঞ্চলেই নহয়, ইয়াৰ যিসমূহ নাগিনীমৰাকে ধৰি বা যেনিয়ে চাই আপুনি পাহাৰসমূহ সম্পূৰ্ণৰূপে খহি গৈছে। যিহেতু এই পাহাৰসমূহ অতি মাটিৰ পাহাৰ আৰু এই মাটিৰ পাহাৰসমূহ ইয়াতে মানে কিছু লোকে ইয়াৰ যিসমূহ গছ গছনি আছে সেই গছ গছনিসমূহ কাটি তহিলং কৰাৰ ফলতে এই পাহাৰসমূহৰ ইয়াৰ বহন ক্ষমতা কমি গৈছে। যিহেতু সেই পাহাৰৰ গছৰ শিপাই এই মাটিসমূহ খামুচি ৰাখে, কিন্তু সেই গছসমূহ কয়লা খনিলৈ লৈ যোৱাৰ ফলত এই কয়লা খনিলে যিসমূহ গছ কাটি ইয়াৰ খুঁটা, ইয়াৰ যি পোষ্ট তৈয়াৰ কৰে তেওঁলোকে, এই পোষ্টসমূহ তেওঁলোকে নি কয়লা খনিত ব্যৱহাৰ কৰে আৰু যাৰ ফলত আজি পাহাৰ টকলা হৈ পৰিছে আৰু যাৰ ফলত এতিয়া দেখিছে পাহাৰসমূহ খহি এনেকৈ তছনছ হৈছে আৰু সকলো ইয়াৰ যি পাহাৰৰ মাটি সকলো ইয়াৰ পৰা খহি গৈ নদীত, দিখৌ নদীত, ইয়াৰ পৰা প্ৰায় সৰু বৰ জান আছে। সেই জানৰ মাজেৰে, পাহাৰৰ মাজেৰে ইয়াৰ ঢল আহিছিল আৰু সেই ঢলে সম্পূৰ্ণৰূপে এই পাহাৰ খহাই লৈ গৈছিল। আৰু আমি যিটো পথেৰে দুৰ্গম পথেৰে আহিছিলোঁ সেই পথটোতো দেখিছিলোঁ বিভিন্ন স্থানত মাটি খহি থকা আৰু সেই মাটিসমূহ ইয়াৰ পৰা তেওঁলোকৰ ফকলেনৰ সহায়েৰে ইয়াৰ পৰা আঁতৰাইছিল। আৰু এতিয়া দেখিছে মোৰ সহযোগী আব্দুল ৰহিমে ইয়াৰ যি পৰিৱেশ, এই পৰিৱেশ দেখুৱাই আছে। এয়া এটা অতি দুৰ্গম পাহাৰ আৰু ইয়াৰ পৰাও আমি আৰু প্ৰায় যথেষ্ট আগলৈ যাবলৈ চেষ্টা কৰিম। যিহেতু এতিয়া এনেধৰণে আমি পুৱাৰে পৰা আহি এই মুহূৰ্তত আমি প্ৰায় 4 বাজি গ'ল, এতিয়া ইয়াত এই স্থানত উপস্থিত হৈছোঁহি। কিন্তু আমি সম্পূৰ্ণৰূপে দেখিবলৈ পাইছিলোঁ ৰাস্তাত সম্পূৰ্ণৰূপে পথৰ বাধাৰ সৃষ্টি হৈছিল ইয়াৰ পৰা খহা মাটি। যিসমূহ স্থানত আমি এই ফকলেনৰ সহায়েৰে সেই মাটিসমূহ এক্সকেভেটৰৰ সহায়েৰে মাটিসমূহ আঁতৰাইছিল আৰু সেই আঁতৰোৱাৰ ফলত ইয়াৰ মাটিসমূহ ৰাস্তা মুকলি হৈছিল আৰু এনেধৰণেই ইয়ালৈ কোনো সৰু বৰ বাহন অহাটো ইয়াত এতিয়া অনুপযোগী হৈ পৰিছে পথসমূহ, যাৰ ফলত এতিয়া ৰাস্তাত বহু কষ্টৰে এখন নিশ্চয়কৈ মনোজ, এটা কথা ক'ব লাগিব যে অসমত যি ধৰণেৰে বিস্তৰ ক্ষতি সাধন কৰিলে সেই প্ৰলয়ে, অনুৰূপ ধৰণে নাগালেণ্ডো কিন্তু ক্ষতিগ্ৰস্ত হৈছে।